এই পালো গোরেশ্বর। তো গাইস এই পালো মুক্তপুর, গাইস এবার পালো বেলকোনা। গাইস ধুলো হেলমেটের টাকা তো গাইস মোবাইল চোবাইল লগে ললো তামোল খাচোতে বেলেগ নহয় মানুহক কিবা ক'ব এই ভাস্কৰতে বহিলোঁ চিটো কিন্তু মোবাইল গাইছ চিটোত অলপ দিগদাৰ হোৱাইট এংগেল নাই। এতিয়া আমি আজিকালি ওলোঁ এতিয়া মই মানে মবদান কামতে বুলি কৈছোঁহে আপোনালোকক মানে পূৰা সঠিক মই থিৰাং কৰাই নাই যাম ক'ত। হয়তো মই বগামাটিও মাৰি দিওঁ আৰু গান্ধী চক ক'লে যাই লওঁ গান্ধী চকত যাই কিনে চাম কি হয়। বৰ দিগদাৰে গাইছ তেল নাথাকে। আগত মোৰ ছিগনেল মাৰিছিল তেল ইয়াত ছিগনেল মাৰি থাকিলে মই চালোঁ সম্ভৱ 1 লিটাৰমান আছিল। তাৰপিছত মই আৰু 1 লিটাৰ ভৰালোঁ। দুডেল হ'ব লাগিছিল পথাৰ বাইক দুডেল তেল নহ'ব নহ'লা কাৰণ গাইছ এবাগে কোনো দিনে মানে এই ৰাইট চাইডে পিছফালে চাব লাগে হেলমেট চেলমেট পিন্ধিলে কাৰণ পিছফালে গাড়ী আহে না ঘপককৈ গম নাপায় যে লেফ্ট চাইড আমাৰ হেৰি সেইটো কথা নাই এটা বেলেগ দিব পাৰি সেইটো বেলেগ। আৰু মানে মই আজি এই ব্লগটো কৰি আছোঁ মোৰতো ব্লগটো এই মোৰ মোবাইলত মাইক লাগি আছে। গাইছ আপোনালোক আজি মই বাইকৰ এটা নলেজ দিওঁ মানে মানুহ মই এক্সপাৰ্ট নহয় তথাপিও যেখানি জানো মই এটা কথা কওঁ যে বাইক যদি আপোনালোক ভাল মাইলেজ লাগে গ্লেমাৰটো মাইলেজৰে বিখ্যাত স্প্লেণ্ডাৰ গ্লেমাৰটোৰ মোৰ এখানে মোৰ বেছি হাই আছে তেল যিবিলাক মোৰ কোম্পানী হোৱা মতে কিমান দিবলৈ মোৰ মানে তেল ভাড়া আছে কিয় তেল বাঢ়ে থ'লে গাড়ীৰ পিক আপ বাঢ়ে আৰু মোক লাগে পিক আপ তাৰ মই গাড়ী বহুত জোৰে চলাওঁ। এইটো ভাল কথা নহয় জোৰে চলাওঁ মই গৌৰৱ কৰা নাই এইটো বেয়া কথা গাড়ী জোৰে চলোৱা হয়নে এক্সিডেণ্ট হ'ব পাৰে। এতিয়া মই কওঁ যদি মাইলেজ লাগে নতুন এতিয়া মোৰখনত বাৰু মাইলেজ মই ইমান মিলাব নোৱাৰোঁ তথাপিও এই ইকনমি বুলি যি লেখাই থাকে ইয়াতে 40 30 আৰু 50 গিয়াৰত এই এতিয়া মানে হেৰিত চলালি নম্বৰকেইটাত চলালি মাইলেজ বঢ়িয়া পাবি মই মানে 1-2 কিলোমিটাৰ বা 3-4 কিলোমিটাৰ বাঢ়ব থাকে। এতিয়া আমি যদি 60-70 যাই থাকোঁ আমি এক্সিডাৰ বেছি দিম থ্ৰটল বেছি দিম তেওঁৰ লগত যোনটো হেৰি থাকে ইঞ্জিনটো পাৱাৰ বেছি লাগব নহয় তেলটো বেছি কনজিউম কৰে গাড়ীখন বেছি স্পীড যাব লাগিলে তেল সদায় বেছি লাগব আৰু মোৰ হিচাপত বেছি অস্তে গ'লেও তেল বেছি হয় হয়নে মোৰ নীলা যিখিনি আছে তাৰে তলত যদি এখনি এতিয়া ইকনমিতে থাকিব লাগে আপোনালোকক মই কওঁ আৰু একচুৱেলি নৰ্মেল স্পীড এই ইকনমিটোৱে এটা বেছি 30-ৰ পৰা 50 এখনিতে যাব লাগে আপোনালোকক যদি বেয়া ৰাস্তা এনেকুৱা ৰাস্তা তেনেহ'লে 30 আৰু যদি এনেকুৱা ৰাস্তা পাইছে তেনেহ'লে 40-50 বহুত লং ৰেঞ্জো দিয়ে 110 যায় গাড়ী সেই গ্লেমাৰ আৰু এই 40 চলালে লগা হ'লে আপোনালোকে অলপ দেৰিকৈ পাব আপোনাৰ ডেষ্টিনেশ্যনটো কোনো কথা নাই কোনো দুৰ্গতি নহওকে দুৰ্যোগ নহওকে যাই পাব ভালে যাই পাব সেইটোৱে লাগে আপোনালোকক হয়নে মই যোনটো কৈছোঁ ভাস্কৰ হৈছি না এতিয়া যদি আমি জোৰে যাওঁ ক'ৰবাত নহয় কিবা এটা দুৰ্ঘটনা ঘটিলে কাৰ হ'ল নিজৰ জখম হ'ল কিবা হ'ল এইটো মই ভাবোঁ আজিকালি দেই। আগতে মই যেতিয়া মই ভাবিছিলোঁ বাইক ৰাইডৰ ভিডিঅ' দিম বুলি এতিয়াতো মই ভ্লগিঙত আহি গ'লোঁ বা আজি মইতো ভ্লগ কৰিছোঁ মই সেইটো বেলেগ। তো ইয়াক গাইছ ভুগুৰি চক পালোঁ আৰু এইটো মানে মোৰ ভুগুৰি চকত ধৰ নাই এখান বেগাওঁ মই এখানিয়ে মোৰ মৰামৰ জেগা এই মোৰ জেগা আৰু গাইছ এই ভুগুৰি চক একদিনো দোকান আছিলে চাইলোঁ মানে দোকান পোহাৰ অলপ বন্ধ কিবা বন্ধ চবগিলা দোকান খোলে এইগিলা দোকান বন্ধ হৈছে চব খোলে এইটো মোৰ ঘৰ এইটো আৰু এখন গেৰেজ এইটো মোৰ ঘৰ এইটো পাৰ হ'লোঁ চব যাওঁতো কেমান পাওঁ এতিয়া আগত পাম আমি এতিয়া পাম গোৰেশ্বৰ। তো গাইছ এই পালোঁ গোৰেশ্বৰ গাইছ বাছ ষ্টেণ্ড চাওক আমি বাছ ষ্টেণ্ডত আহোঁ ভাস্কৰৰ লগত চাগে আপোনালোকে দেখাই পাই থাকে প্ৰায় তামান যাম হ'ব এইটো আমাৰো কি কবি আৰু যাম তামান থাকে গাইছে গোৰেশ্বৰত এই গাইছে নপৰবি গাইছ কি বাচিছোঁ কম ৰখিব লাগিলে ইয়াতে কমচে কম আধা ঘণ্টামান খালাই কি লাগত আনিছোঁ বললে না গাইছ পঢ়িলে আমি লাজ মোৰ কাৰণে ৰখাই দিছোঁ দেখিছে হৰণ মাৰি গাইছ এই হ'ল ৰেল গেটৰ পিছফালে গোৰেশ্বৰ প্ৰায় কাম এবাগে হয় বাছ ষ্টেণ্ডৰ বাকী একো কাম নাই না অফিচ না কি মানুহ কম থাকে এবাগে 70% গোৰেশ্বৰ মেইন গোৰেশ্বৰ ইবাগে আৰু গোৰেশ্বৰখন সেইফালে বাঢ়ি যাই থকা নাই এফালে বাঢ়ি যাই আছে মানে মই ভিডিঅ'গিলা পুৰা কথিতত বনাম গাইছোঁ মোৰ পাম আগত যে আপোনালোকক মই আৰু লগ একদম মুক্তপুৰ মানত লগ কৰিম আৰু কাছবাৰী চাছবাৰী লগ নকৰোঁ দিয়ক গাইছ তেনেহ'লে। তো গাইছ এই পালোঁ মুক্তপুৰ
বৰ দিগদাৰ তামান যাম এই থিয়েটাৰ সূৰ্য চাব পাৰে আপোনালোকে একবাৰ মৰিপাৰাটো আছিল মই ব্লগত কৈছোঁ যাব পাৰ এই আৰু 11 কিলোমিটাৰ চাইনবোৰ্ডখন দেখা নহ'ল পাহৰি গ'লোঁ মানে মোবাইলটো অলপ অন কৰোঁতে টাইম লাগিলে মোৰ 11 কিলোমিটাৰ আছে আৰু চাৰিআলি তাৰপিছত তাৰ পৰা ভিতৰত যাব লাগিব কিমান 7 কিলোমিটাৰ 5 কিলোমিটাৰ যাই আছোঁ গাড়ীত আপোনালোকৰ আগত লগ কৰি আছোঁ বেলকোনাখিনিও আপোনালোকক অলপ দেখাম দিয়ক বাৰু তেনেহ'লে ত' গাড়ীছে এবাৰ পালোঁ বেলকোনা আপোনালোকক মানে মই স্পটকেইটা দেখাই আছোঁ আৰু জেগাগিলা এই পালোঁ বেলকোনা টাউনে নাই আমাৰ ঘৰৰ ওচৰততো সৰু যেমান দেখি মই হয়নে চব সৰু বাঙালী পাৰা সৰু এতিয়া অলপ এইবিলাক মুক্তপুৰ বেলকোনা কৰনা সৰু চাৰিআলিখন ডাঙৰ আছে কিন্তু মই ঘৰৰ ওচৰৰ সমান সুবিধা মই বেছি ভাল পাওঁ দেখি অলপ সুবিধা ঘৰৰ ওচৰত এই বেলকোনা লোকেল জেগা না আহি যায় আমি এটা কথা ভাবিছোঁ ভাস্কৰ আৰু মই কিভাৱে এটা কৰোঁ মানে কিভাৱে দিম অলপ আমি আলোচনা কৰি আপোনালোকক জনাম বাৰু দুই মিলি কিভাৱে এটা কৰি দিওঁ আৰু ইনষ্টাগ্ৰামত হ'ব আমি পুৰা হোম ডেলিভাৰী যিটো ৰিজাল্ট হ'ব সেই ৰিজাল্টটো যোনে পাব তাক আমি একদম তাৰমানে ঘৰত যাই দি থৈ আহিম নিজে অহাৰ দৰকাৰ নাই পুৰা ব্লগত গম পাই থাকিব আপোনালোকে কেৱল ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু দুটাকে আমাক দুটাকে আমি মানে কিভাৱে এইটো ইনষ্টাগ্ৰামত কৰিম আৰু আমি যোনে কিভাৱে উইনাৰ হ'ব আমি ঘৰত যাই দি থৈ ঘৰত যায় আমি নিজে হোম ডেলিভাৰী কৰি থৈ তাৰ কাৰণে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজ দুটা ফ'ল' কৰি থ'ব মোৰ ফাৰ্ষ্ট টকৰ বুলি আছে স্ক্ৰীণত আহি আছে আৰু ইয়াৰটো আছে চাকিলত ইনজাম বুলি আছে স্ক্ৰীণত দিয়া আছে দিয়ক চাই কেনে আপোনালোকে ফ'ল' কৰি ল'ব গাড়ী ধুল হেলমেটৰ টান মাৰিলে ঐ গাড়ী চাৰিআলি পালোঁ আৰু চাৰিআলিত মানে ৰিপেয়াৰিং ৰাস্তা ভাল কৰিব ধুল এই গাড়ী ভাস্কৰটো হেলমেটো নাই চেচ মোৰ কাপোৰ চেচ এই লেভেলত ধুল মেইন টাউন চাৰিআলি কলেজ সেইখন পূব কামৰূপ কলেজ টিকেচি এখন এটা চাৰ্লেট কলেজ বহুত আছে চাৰ্লেট গেটৱে চিগমা ৰামানুজন খৰাং সহায় আছে এই চাৰিআলি পালোঁ লেফ্ট চাইডেদি যায় মংগলদৈ ৰাইট চাইডেদি যায় চিধে যাম লেফ্টত যাব লাগিছিল সেইফালেদি পাৰি সেইফালেদি পাই ৰাইট চাইডেদি যায় নলবাৰী সেইফালেদি যায় আমাৰ গুৱাহাটী চাৰিআলি টাউনত চলাই আছে বাইক এযোৰ ৰাস্তা ভালে ৰে 2 লাইন পালোঁ আৰু 2 লাইন গুৱাহাটী গ'লে আকৌ 4 লাইন পাম 4 লাইনত কিন্তু নাযাওঁ আমি যদি ৰাস্তা আছে এই টাক্সাখন পালোঁ ইস্পা এই দেখিছে এনেকৈতো এইখানে মজা চাৰিআলি মজা আৰু চাবি দিয়ক বাৰু আমি যাই লগ কৰিম ৰাস্তাটো আগত আছে দেখাই দিম আপোনালোকক আমি যাব লাগিব এতিয়া লেফ্ট চাইডে এইফালেদি যাম এনেকৈ যাই কেনেকৈ তাতে যাই মাৰি পাম মদন মন্দিৰ পাম চাউথ আজি যায় কেনেকুৱা লাগে ইমান দিনৰ হাফ প্লেনিং আজি মাৰি দিলোঁ নে এই পাঁচ দেখিলোঁ না গাড়ী মই বোলো হেফলাই নেকি সেইকাৰণে গুচি গ'লোঁ কিন্তু নহয় ইফালেহে ঠিকেই যাই আছোঁ দে এইবাৰ একো নাই গাড়ী কথাটো হ'ল বন্ধনে খোলা এয়া গাড়ী এই হ'ল মদন কামদেৱ ইয়া লিখা আছে ডেষ্টিনেশ্যন এইয়া চাইনবোৰ্ড এয়া মদন কামদেৱ ইয়া মানুহবিলাক আহিয়ে আছে গাড়ী মোৰ গাড়ীত দম 3 নম্বৰত চাওঁচোন গাড়ী মদন কামদেৱ কেনে লাগে মই ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোকক দেখাম বাৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ কেনেকুৱা লাগে বাৰু মদন কামদেৱ পাহাৰ আৰু মানে শ্বিলঙৰ ভাইবছ আহি গৈছে মোৰ অলপ শ্বিলঙৰ সমান হ'ব নোৱাৰে মানে শ্বিলঙত পাহাৰটো চাৰি চাইডে সেইকাৰণে পাহাৰ ভাল লাগিছে টিকেটৰ গাড়ী কি টিকেট কিমান কি হয় কি নহয় ল'ব নল'লেই ভাল পাওঁ মই খোজকাঢ়ি যাম ইয়াতে থ'ম বাইক আগত বাইক থৈ চাম ইয়াতে থৈ লওঁ এখানিত
এখানে থাকবো বাইক আৰু মোৰ বাচন্তিখান হেণ্ডেল লক চক কৰি দিওঁ মজা ফাইনেলি পুৰা পুৰি আহি ষ্টেণ্ড চাই ল'ব লাগিব যদি পৰি চৰি যায় পুৰা ৰেক্সুত আৰু পুৰা গিলে ৰুমতো কাম দে পাইছে এইটো অৱস্থা নাই মোৰ মানে ষ্টাৰ্ট কৰিম আৰু এইটো মোবাইলেদি দিয়ক তেনেহ'লে আপোনালোকে ভ্লগ চাব এইটো মটৰ ভ্লগ এইটোতো বেলেগ হেৰি টপিক হ'ব এইটোও চাব এবাৰ ভ্লগ চাব আৰু আপোনালোকে খোৱা লোৱা হ'ল এতিয়া মই এইটো হ'ল মঙলদৈ লাইনৰ ৰাস্তা এইফালেদি সোমাই এইফালে ৰাস্তা এটা আছে সেইফালে সোমাই আমি গুগ হৈ মাহিঁতৰ ঘৰত সোমাই একদম কৰৰা ওলাম সেনেকৈ যাম আৰু এইফালে এতিয়া আছোঁ মই ভাবাই নাছিলোঁ মই যে 18 বছৰ নোহোৱাকৈ একদিন লাইচেঞ্চ নোহোৱাকৈ এনেকৈ এই মেইন ইমান 2 লেন ৰাস্তা এনেকৈ চলাম 4 লিট চলাম কি বুলি ক'ম আৰু আপোনালোকক গাইছ এতিয়া চাওক ৰাস্তা চাওক এইগিলা গাড়ী ৰাস্তা ডাবৰকৈ নালাগিব কি বঢ়িয়া ৰাস্তা ইয়া গাড়ী চাড়ী কম কিন্তু যাব নোৱাৰা গাড়ী চিগনেল মাৰিছে গাইছে গাইছ চিগনেল মাৰিছে তেলৰ এইটো ৰাস্তা ৰাস্তাইদি আমি যাম গাইছ এতিয়া এনেকৈ যাই একদম হেৰি হৈ ওলাম কৰৰা ওলাম এনেকৈ চিধা যাম ইয়াৰ পুৰা চিধা ৰাস্তা মাহিঁতে সোমাম তুমি সেইকাৰণে ডাইৰেক্ট ঘৰত যাম আৰু গাইছ ৰাস্তাত চাব আপোনালোকে ৰাতি হয়তো গধূলি হ'ব না গধূলি নাজাৰা চাব আপোনালোকে বাৰু এতিয়া চাহ তাহ খালোঁ ঠাণ্ডা খালোঁ এতিয়া যাই আছোঁ এতিয়া সেনেকৈ মঙলদৈ ৰাস্তাতে সোমাই আহিছিলোঁ আহি মাহিঁতেৰে সেইফালে সোমাই এতিয়া আমি আগদল হৈ এনেকৈ ঘৰত যাম কৰৰা হ'ব পাৰি কৰৰা হৈ ওলোৱা নাই আৰু সেইফালে যায় বঢ়িয়াকৈ মেইন ৰাস্তাই পাম চাই থাকক একফালে দেখাইছোঁ ইয়াতে এইটো ৰাস্তাত টাৰ্ণিং কাম হয় চাবচোন টাৰ্ণিং কেমন টাৰ্ণিং আছে এইটো ৰাস্তাত আপোনালোক বৰ্তমান বাজি 7:30 বাজিছে ইয়া এইটো মোৰ ঘড়ী চবে নাজানিব আমি এনেকৈ গম পাওঁ মানে চিন বুজিছে আপোনালোকে নাজানিব এইটো চিষ্টেম এতিয়া চবেই ভাবে আপোনালোকে ভাবিব পাৰে মানে ই বাৰ কি চুবি দেখায় মানে মই এনেকুৱা এইটো নাভাব জানোতো মোৰ এটা আছে এটা মোৰ আছেই মানে চবেই ভাবোঁ এই কি চুবি দেখায় টেষ্টটো হ'ল মানে মই চুবি থাকি ভাল পাওঁ বাবলু গ'ল তামোল মই বেছিভাগ এইগিলা খাওঁ মই শেষৰ চাধা এইগিলা মই নাখাওঁ নহয় শেষৰ তাৰপৰা ৰজনী এইগিলা মই ভাল নাপাওঁ এইগিলা কোনোবা খাই নেকি তাতে হেৰিত দেৱাই থাকে মানে কি বুলি ক'ব পেকেটটোত দেৱাই থাকে সেইটো খালি কি বেমাৰ হয় তথাপিও মানুহবিলাক খাব নোৱাৰে তামোল খানা তামোল বেয়া নহয় অৰ্গেনিক বস্তু গাছৰ ফল এটা তামোল খা পাণ খা মোৰ পকেটত লৈ আহিছোঁ মই তামোল আৰু খাম আধা ৰাস্তাত একো নাই এইটো এটা ৰাস্তা খালিও সেনেকৈ কিবা কাৰণে কিবা হ'ব পাৰি চিনি পাব পাৰোঁ তেতিয়া আৰু এনেকৈ ঘূৰিম আৰু যাই আছোঁ টানি নিছে গাইছে এই দুটা মাৰিলোঁ এই দুটা আকৌ টানি এই শ্বিলঙত টানিং লোৱা বহুত টানিং ৰাস্তাটো এয়া আকৌ যোৱা সেইকাৰণেতো ভাল দিছোঁ টানিং কাটি ভাল লাগে টানিং কেমন টানিং চাবি মানে শ্বিলঙৰ ভাইব এটাই লৈ লওঁ আৰু শ্বিলঙতো এনেকুৱা হয় এটা কাটিলে এটা পায় গতিকে বঢ়িয়া দেখি আৰু যিমান টানিং সৰু হওক ডাঙৰ হওক গাঁৱৰ হওক হেৰি হওক ঘৰত মাৰিবই লাগে টানিঙৰ ঘৰত মাৰাটো ভাল সেইটো কাৰণে ভাল ঘৰত গাড়ী চাড়ী হেৰি কৰি গাড়ী হাতত খোৱাব নোৱাৰে এই আগত মেইন ৰাস্তা পালোঁ ক'ত যাব নোৱাৰা সেইটো নহয় একজনত বহি থকা আৰু হেৰি কৰাত দুখ আছে এই পালোঁ মেইন ৰাস্তা কনষ্ট্ৰাকশ্যনৰ কাম চলিছে যাওঁতে বা আপোনালোক চাইছেই আপোনালোকক আহোঁতে দেখাইছোঁৱে এইটো জেগা দিয়ক তেনেহ'লে আজিকালি টাটা বাই বাই আকৌ আহিব মইতো ব্লগ ভিডিঅ'